হাই গাইজ নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আৰ এডুকেশ্যনলৈ। আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ আৰু মোৰ লগত আছে কণমানি পাঁচজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। আজি আমি এই কণমানিকেইটাক 5টা কুৱেশ্যন সুধিম আৰু এই 5টা কুৱেশ্যনৰ যিয়ে উত্তৰ দিব পাৰে মই তেওঁলোকক এটাকৈ উপহাৰ দিম, সৰু উপহাৰ। তো মই প্ৰথম কুৱেশ্যন আৰম্ভ কৰোঁ। গোটেইকেইটাৰে ভিতৰত যিয়ে ক'ব পাৰে মই পুৰস্কাৰটো তেওঁক দিম। তুমি কোৱা অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি? মাননীয় শ্ৰীযুত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। বাপৰে সুন্দৰ। এইটো জিকিলে ভাইটি চকলেট এটা দিয়া। তেখেতক মই এটা চকলেট দিম এতিয়া। ঠিক আছে, এইটো লোৱা, ধুনীয়া কুৱেশ্যন। এতিয়া আহিলোঁ আমি 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো সুধিছোঁ, তোমালোকৰ যোনে জানা ক'বা। এইবাৰ সুধিলোঁ যে পৃথিৱীৰ ভিতৰত কয়লা উৎপাদন আমাৰ যিটো কয়লা আছে, কয়লা উৎপাদন পৃথিৱীৰ ভিতৰত কোনখন দেশ 1 নম্বৰ স্থানত আছে? সেয়ে মইনাজনীয়ে সঠিক উত্তৰ দিছে, চীন দেশত। ধুনীয়া ধুনীয়া, এটা চকলেট দিয়া ভাইটি। ঠিক আছে, তুমি এটা চকলেট পালা। তো এতিয়া আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? মই নকোৱা। ভাইটি শুদ্ধ উত্তৰ দিছে, দ্ৰৌপদী মুৰ্মু হয়। দিয়া ভাইটি চকলেট এটা দিয়া। এইটো লোৱা, তুমি এটা চকলেট পালা। এবাৰ ৰেডি। এবাৰ আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ প্ৰশ্নটো কি হ'ব? আমাৰ দেশ ভাৰতবৰ্ষ কিমান চনত স্বাধীন হৈছিল? কোনে জানা কোৱা? একদম শুদ্ধ উত্তৰ দিছে আমাৰ আহানে। এটা কাম কৰা, চকলেট এটা দিয়া ভাইটি। আহানৰ চকলেটটো আমি এই মইনাজনীক দিছোঁ, কাৰণ মইনাজনী উত্তৰ দিব পৰা নাই। অ'কে, এতিয়া আমি সুধিম 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো তোমালোকে ক'বা, কোনোবাই জানিলে যে বৰ্তমান আমাৰ জাতীয় পতাকা আছে, সেই জাতীয় পতাকাখনৰ ৰং কেইটা? এই আমাৰ মইনাজনী পাৰিছে। দিয়া ভাইটি চকলেট এটা দিয়া। এইটো লোৱা। ঠিক আছে, তোমালোকে এতিয়া যোৱা, আকৌ পিছত আমি লগ পাম ন? যোৱা, ভালকৈ পঢ়া।